হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। মোৰ চেনেলৰ নতুন এটা ব্লগলৈ সকলোকে মই স্বাগতম জনাইছোঁ। আজি হৈছে সোমবাৰ, আইতাৰ বছৰেকীয়া কাজ, তালেই বুলি ওলালোঁ। ওলাই বৈ ৰেডি। কেনেকুৱা লাগিছে মোক? কালিনো আমি কি কৰিলোঁ তাৰে এটা সৰু ক্লিপ বনাই থৈছিলোঁ, সেইটোকে আপোনালোকক দেখুৱাইছোঁ। বৰষুণ, আমাৰ ঘৰত কিবা এটা পাতিবলৈ হ'লেই মানে বৰষুণ দিয়ে, তাৰ আগচোৱা আকৌ পূৰা ৰ'দ। ক'বলৈ পাহৰিছোৱেই নহয়, দেখিছেনে? আমাৰ আইতাৰ বছৰেকীয়া সকাম কাইলৈ, যো-জা চলি আছে, পেণ্ডেল দিয়া হ'ল। ঘৰৰ মানুহবিলাকে কি কৰিনো আছে দেখাম আপোনালোকক, ৰ'ব। সকলোৱে একদম যো-জা চলাই দিছে। এই সকলো বজাৰ কৰা হ'ল। এয়া পৰি, এয়া পেহী আৰু এয়া আইতা, চবে একদম কি বাচিছে হয়? চিৰা বাচি আছে দেই। মই আকৌ এলেহুৱা, কাম বন কৰা নাই। এয়া আমাৰ আইতা। এইফালে খুৰীয়ে কাইলৈ কাৰণে পাত ধুই আছে। চবেই একদম নিজৰ নিজৰ কামত লাগি আছে আৰু। এইখন আমাৰ পিছফালৰ জংঘল। আমাৰ আকৌ এটা পৰ্ব আছে যে যিসকল ভকত আই আমাৰ সকামলৈ আহে, আমাৰ কাজলৈ আহে, তেওঁলোকক আমি নিজৰ ফালৰ পৰা বস্ত্ৰ দান কৰোঁ, যি পাৰোঁ তাকে আমি পেকিং কৰি আছোঁ কাইলৈ কাৰণে। আহি আছোঁ এতিয়া, ৰাইজসকল আহি আজৰিয়ে। মই ইমান দেৰিকৈ পাইছোঁহি ওচৰত থাকিও। এতিয়া সকলোৱে মিলিজুলি নামষাৰ আগবঢ়াই লৈ যাবৰ কাৰণে, শৰাই সজাবৰ কাৰণে ফল মূল কাটি আছে। পিছফালে আইসকলে বুট মগু ধুই আছে। এতিয়া আমি সকলোৱে ঘৰৰ পৰিয়ালবৰ্গই আশীৰ্বাদ ল'লোঁ সমাজৰ মাজত। এয়া আমাৰ নাম আৰম্ভ হ'ল। কি যে ভাল লাগে ন, এই তালৰ শব্দটো শুনি, এই সকলোৱে নাম গোৱা, হাত চাপৰি বজোৱা, কি ভাল লাগে ন শুনি কিনে। যিহেতু এবছৰীয়া কাজত চাউল লগাব লাগে, সেইকাৰণে ইয়াত ভাতৰে সকলোৰে আয়োজন কৰি আছে। নাম ভাঙিলে, এতিয়া সকলোৱে মিলি জলপান খাইছে, লগতে মাহ প্ৰসাদো বিলোৱা হ'ল। এতিয়া সকলোৱে মিলি ভাত খাবৰ কাৰণে সকলো বহিছে একেলগে। ৰাইজসকল, আমাৰ ঘৰৰ পৰিয়ালবৰ্গ সকলোৱে মিলি ভাত খাবৰ কাৰণে বহিছে। সেই যে ভকতসকলে, ৰাইজসকলে বনোৱা ভাতকেইটা, সেইকেইটা খাই কিমান যে ভাল লাগে ন, কিমান যে তৃপ্তি লাগে। শেষত এয়া বিদায় সেৱা, আমি সকলোৱে মিলি ৰাইজক বিদায় দিছোঁ। তেওঁলোকে যে আজি আমাৰ এই কাজখন সুকলমে সকলো কাম বন ভালদৰে কৰি মেলি আমাক উদ্ধাৰ কৰিলে। যিহেতু আমি আইতাৰ এবছৰ হোৱা নাছিল কাৰণে আমি কোনো মঠ মন্দিৰ নামঘৰ ক'তো যাব পৰা নাছিলোঁ। আজি আমি উদ্ধাৰ হ'লোঁ, তেওঁলোকক অশেষ ধন্যবাদ। আজি মোৰ মিনি ব্লগটো ইমানেই আছিল। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আকৌ লগ পাম এটা নতুন ব্লগৰ লগত। বাই।